নমস্কাৰ। আজিৰ ভিডিঅ'টিত দশম শ্ৰেণীৰ ইতিহাসৰ তৃতীয় অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? শুদ্ধ উত্তৰটো হৈছে 1857 চনৰ বিদ্ৰোহৰ মণিৰাম দেৱানে নেতৃত্ব দিছিল। 2 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱানৰ লগত কোনে ফাঁচীকাঠত ওলমিব লগা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পিয়লি বৰুৱা। 3 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কন্দৰ্পেশ্বৰ সিংহক। 4 নম্বৰ প্ৰশ্ন, লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1861 চনত। 5 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1898 চনৰ 26 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ। 6 নম্বৰ প্ৰশ্ন, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উকিয়াং নংবাহে। 7 নম্বৰ প্ৰশ্ন, 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সম্বোধন কছাৰীয়ে। 8 নম্বৰ প্ৰশ্ন, টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰিটিছে। 9 নম্বৰ প্ৰশ্ন, ফুলগুৰিত কেতিয়া প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1861 চনত। 10 নম্বৰ প্ৰশ্ন, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নগাঁৱৰ সহকাৰী উপায়ুক্ত। 11 নম্বৰ প্ৰশ্ন, কেতিয়া টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। 13 নম্বৰ প্ৰশ্ন, কোন চনত ইংৰাজীয়ে অসমত দাস প্ৰথা নিষিদ্ধ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1843 চনত ইংৰাজসকলে অসমত দাস প্ৰথা নিষিদ্ধ কৰিছিল। 14 নম্বৰ প্ৰশ্ন, কেয়াসকল কোন আছিল? কেয়াসকল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল। 15 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচী দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1858 চনৰ 26 জানুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল। 16 নম্বৰ প্ৰশ্ন, কামেশ্বৰ সিংহৰ কেতিয়া মৃত্যু হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1851 চনত কামেশ্বৰ সিংহৰ মৃত্যু হৈছিল। 17 নম্বৰ প্ৰশ্ন, উত্তৰ কাছাৰত সংঘটিত হোৱা বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মাইবং। 18 নম্বৰ প্ৰশ্ন, লছিমা ক'ত অৱস্থিত? লছিমা উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰীৰ মৌজাত অৱস্থিত। ধন্যবাদ।